তো ফ্ৰেণ্ডছ এই মোৰ পিছপিনে গেটখন দেখিছে তো এই গেটখন হ'ল মই পঢ়া মানে সৰুতে পঢ়া স্কুলখন আজি মই দেখুৱাম তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাজ এণ্টাৰটেইনমেণ্ট তো এতিয়া ভিতৰত গৈ দেখাই আছোঁ তাৰ আগতে এনেকৈ দৰজা খুলি ল'ব লাগিব আৰু ভিতৰত যাব লাগিব তো তাৰ আগতে মই আজি যিহেতু 14 ফেব্ৰুৱাৰী এটা কথা চবে জানে যে 2019ত পুলৱামা যি এটেক হৈছিলে তো সেই বীৰ শ্বহীদসকলক মই ফুৱাৰ এই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ মানে ভেলেণ্টাইন এইবিলাক চিষ্টেম নাই তো সেইটো কাৰণে আজি ভিডিঅ' বনাব আহিছোঁ কোনোবাই ডেটত যায় কিবা যায় সেইবিলাক যাই থাকক সেইবিলাক মতলব নাই আমাৰ লগত আমি ভিডিঅ'ৰ মানুহ ভিডিঅ' বনাব লাগে আৰু জেগাবিলাক এক্সপ্ল'ৰ কৰিব লাগে যিহেতু মই ইয়াতে কমান খমান এনেকৈ আছিলে আমি পঢ়াতে তো সেই ৰুমবিলাক দেখাই আছোঁ তো আজি মানে একদম চাইল্ডহুড মেমৰি এটা দেখাম আজি মানে মোৰ লগত আছে পৰাগ সিও ভিডিঅ' কৰি আছে পৰাগ কিবা এটা ক'বা নেকি কেমন পৰি গৈছে একদম চাইল্ডহুড মেমৰি এটা কৈ দিয়া কিবা এটা বহুত ডেভেলপমেণ্ট হৈ গ'ল আমাৰ স্কুলখন একোৱে নাছিল এতিয়া কিমান কি হৈ গ'ল দেখাইদা এই মই থাকোঁতে এইখিনি ষ্টেজ দেখা নাছিল ষ্টেজ তো সকলো দেখাব চেষ্টা কৰিম তো ভিডিঅ'টো একদম স্কিপ নকৰাকৈ একদম লাষ্টলৈকে চাই থাকিব একদম মজা হ'ব একদম প্ৰথম শ্ৰেণী এইটো হৈছে প্ৰথম শ্ৰেণী এই প্ৰথম শ্ৰেণীৰ পৰা আমি ষ্টাৰ্ট কৰি প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থকলৈ পঢ়িছিলোঁ আমি ইয়াতে তো এইটো হৈছে প্ৰথম শ্ৰেণী তো আজি দেখি মানে একদম ঠিক কম নষ্টালজিক হৈ গৈছোঁ তাৰ কাষতে আছে তো এনেকৈ আহিব লাগিব আহি এইটো হ'ল দ্বিতীয় শ্ৰেণী এইটো দ্বিতীয় শ্ৰেণী মই পঢ়া স্কুলখনৰ দ্বিতীয় শ্ৰেণী এইটো এইবিলাক খিৰিকী চিৰিকী আছে তাৰ কাষতে আছে তৃতীয় শ্ৰেণী বেষ্ট মেমৰিজ আছে এইটো পাছত মোৰ বেষ্ট মেমৰি আছে ছেকেণ্ড ছাৰ বুলি কোৱা আছিলোঁ আমি ছাৰজনক তাৰ কাষতে আমাৰ ইণ্ডিয়ান ফ্লেগখন আছে ইয়াতে চেলুট তো এই যে আজি 14 ফেব্ৰুৱাৰীত পুলৱামা এটেক হৈছিলে তো সেই বীৰ শ্বহীদসকলক শ্বহীদ জনাই ইয়াৰ পৰা মই চেলুট দিছোঁ সকলোলৈকে জয় হিন্দ তো এইটো নতুনকৈ বনাইছে আগতে এইটো নাছিল আমাৰ চতুৰ্থ শ্ৰেণীটো ক'ত আছিল আগতে পঞ্চম নাছিল আগতে এতিয়া নতুনকৈ পঞ্চম শ্ৰেণীটো হৈ গ'ল এইটো পঞ্চম শ্ৰেণী আমি পোৱা নাই এইবিলাক চতুৰ্থ শ্ৰেণীটো ক'ত আছিল পাহৰি গৈছে আমাৰ এই আগত আছিল আগত আছিল লাষ্টত আছিল তো এতিয়া এই পঞ্চম শ্ৰেণীৰ কাষতে চতুৰ্থ শ্ৰেণীটো মানে এড কৰি দিছে এইটো তো এইটো আৰু নতুনকৈ হৈছে আৰু মই দেখাইছোঁ আমাৰ যিটো মই পঢ়া স্কুলখনৰ অফিচ সেই অফিচটো দেখাইছোঁ এইবাৰ তো আহক তো ইয়াৰ হৈছে কাৰ্যালয় ইয়াৰ মেইন অফিচ ইয়াতে হেডমাষ্টাৰ গোটেই টিচাৰখিনি ইয়াতে বহি থাকে ইয়াৰ পৰা গোটেইখিনি মানে ক্লাছ কৰিব যেতিয়া ক্লাছ শেষ হ'ব আহি ইয়াতে বহে তো ইয়াতে এনেকৈ ফলক কিবা কিবি লগাই থোৱা আছে এইবিলাক মই নাজানো টিচাৰে জানিব তাৰপিছত ইয়াতে হাইট মানে স্কেল এপাত আঁকি থোৱা আছে আৰু মেইন বস্তুটো হ'ল কি সৰ্বশিক্ষা অভিযান অসম প্ৰতিখন বিদ্যালয় সুন্দৰ হ'ব প্ৰতিগৰাকী শিশু বিদ্যালয়লৈ যাব তো ইয়াতে ধুনীয়া কথা লিখা আছে অসম সৰ্বশিক্ষা অভিযান তো গোটেইখিনি লিখা আছে ইয়াতে তো এইটো হ'ল মেইন অফিচ ইণ্টাৰেষ্ট আৰু ভয় লগা বস্তুটো হ'ল কি এই আমাৰ যিখন স্কুল আছিলে এই স্কুলখনৰ কাষতে মানে এডাল বটল গছ আছে এই বটল গছত মানে কাহিনী এটা আছে মানে কাহিনী মানে কি ফুট থকা বুলি কয় এতিয়া আছে চাগে নে কি 12 কপাল না 12 কপাল তাতে মানে অকলে যদি কোনোবা আহে মানে ইয়াতে ফুটে খেদে বুলি কয় মানে ধৰা বুলি কয় চবতকৈ মেইন ইণ্টাৰেষ্ট আছিল আমাৰ এই বটল গুটি এই গাছডাল দেখিছে না এই বটল গাছৰ গুটি আমি ক'ত মাৰা আছিলে আমি মানে দুটা বাটি হৈ লওক ইয়াৰ পৰা এটা বাটি আৰু সেইটো এই আগৰ এটা বাটি হয় মানে বটল গুটি মাৰি খেলা আছিলোঁ আমি কাৰ গাত বেছি মাৰিব পাৰোঁ কাৰ মুখত মাৰিব পাৰোঁ বটল গুটি এই বট গাছডাল যি দেখিছে ইয়াৰ পৰা যি গুটিবিলাক সৰে এই গুটিবিলাক মাৰা আছিলোঁ মানে তো এইটো এটা বেষ্ট মেমৰি আৰু ভাল মেমৰি আছে মই দেখাই আছোঁ চব তো আৰু মোৰ লগত আছে সৌৰভ ইও ছাত্ৰ আছিল ইয়াৰে সৌৰভ কিবা ক'বা নেকি কিবা চাইল্ডহুড মেমৰি কোৱা যদি কৈ দিয়া কিবা এটা সি মানে তামোল খাই আছে তো সেইটো কাৰণে ক'বা নোৱাৰে সৰু তুমি কৈ দিয়া কিবা এটা আৰু এখেতে মই এটা কথা কৈ দিওঁ এই পৰাগৰো মানে এটা ইউটিউব চেনেল আছে তো মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে সকলোৱে যাই চাব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব তুমি কিবা এটা কৈ দিয়া কম কি মনত পৰে বহুত আৰু আগৰ চাইল্ডহুড ঠাইটোত আমাৰ যাবৰ ইচ্ছা কৰে চবতকৈ ইণ্টাৰেষ্ট কাহিনীটো হ'ল আমি মানে কি এই সমান থাকোঁতে আমি লাইন মাৰা চলি এইটো এটা বেষ্ট মেমৰি আৰু ফাইট খেলা আছিলে মানে মাৰি কাজিয়া আছিলে মানে কাই কিমান বেছি খুচি পাব এটা মানে সেইটো এটা বেষ্ট মেমৰি বহুতকেইটা ভাল মেমৰি আছে শ্বেয়াৰ কৰি আছোঁ আৰু এই যি ৰলিং পাত দেখিছে দেখাই আছে এই ৰলিং পাতৰ এটা সেই আছে তই দেখাই আছে এই ৰলিং পাতত আমি কি কুস্তি দিছিলোঁ কুস্তি দেখাই দিওঁ এই মাথাটো এনেকৈ এতিয়া বুঢ়া আহিছোঁ মোৰ চবতকৈ ইণ্টাৰেষ্টিং এই ৰলিং পাতত দিয়া এটা কুস্তি এতিয়া মনত আছে মই দেখাই আছোঁ এতিয়া চাই থাকক ইনকে ধৰি কিনে এই মচলত বহি কিনে এই পিছলা দিয়া আছিলোঁ এতিয়া
পৰিল 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 ভাই বুঢ়া আহিছে না এতিয়া বুঢ়া আহিছে বুঢ়া আহিছে না বহুত বহুত মেমৰি আছে তো এইবাৰ দেখাই আছোঁ কি এই ষ্টেজখনত যাম মোৰ ষ্টেজখনত আমি এতিয়া য'ত যাইছোঁ সেইখনত ইয়াতে মানে ষ্টেজ এখন আছিল ষ্টেজ এই ষ্টেজখনত এনেকৈ উঠা আছিলোঁ আমি এনেকৈ উঠি মানে কি তাৰ পৰা এনেকৈ যাই পাইছোঁ না অঁ তাই বহুত তলত থকা আনিছিলোঁ আগতে বহুত মানে সৰু আছিলো আগতে সৰু আছিলোঁ না তো ইয়াৰ পৰা আমি জাপ দি আছিলোঁ এনেকৈ তো এইখিনিতে এডাল আছিল কি কৃষ্ণচূড়া গছ এই গছডালত উঠি কিনে আমি জাপ দি আছোঁ ওপৰৰ পৰা তো এতিয়া গছডাল নাই কাটিছে এইডাল গছ তাৰপাছত দেখাইছোঁ এইখন এনেকৈ আমি উঠা চেৰি আছিলে এইটো এনেকৈ উঠি কিনে ইয়াতে এখন ষ্টেজ আছিল আৰু এই ষ্টেজখনৰ ওপৰত মানে কি ফাংচন নাটক চাটকবিলাক হৈছিল তো এতিয়া ষ্টেজখন গুচাই কিনে ইয়াতে এনেকৈ ৰুম বনাইছে অফিচ বনাইছে অফিচ আজি এইটোৱে আছিল মই পঢ়া সৰুতে পঢ়া স্কুলখনৰ পৰা এটা সৰু ভিডিঅ' তো এতিয়া মই এবাৰ দূৰৰ পৰা 360 ভিউ এটা গোটেই স্কুলখন দেখাই আছোঁ তো আজিলৈ এৰিছোঁ তো বাই বাই তো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বাই বাই